So hi hello namaskar welcome back to my YouTube channel AA02 blog তাৰপাছত কি কম দেইছে তাক মই এতিয়াও কোৱাবলৈ পা নাই নিজৰ নামটো এয়াই হৈছো বাপেক কৃত্ৰিম পদ্ধতিৰে গৰু কেনেকে প্ৰেগনেন্ট কৰাব পাৰে মানে আপোনাৰ কৃত্ৰিম পদ্ধতিত লোকেল গৰু হওক যিকোনো গৰু হওক মানে ব্লগবোৰ যোনে যোনে চাই আছে তেখেতলোকৰ যাৰ খবৰটো বেয়া হৈ আছে হে মহাদেৱ আপুনি যেন তেখেতলোকৰ খবৰটো ভাল কৰি দিয়ে এনেকৈ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পাছত একবাৰ মোৰ কাৰণেও প্ৰাৰ্থনা কৰি দিব মানে মোৰ খবৰটো ইয়াত বৰ্তমান যিমান ভাল হৈ আছে তাতকৈ অকণ বেছি ভাল হৈ যাব Hi hello namaskar welcome back to my YouTube channel AA02 blog क्या एंटी मारा है ये एंटी हर रोज देता है तुम हेलो गाइस की खबर আপোনালোকৰ চাগে ভালে যাৰ বেয়া চলি আছে তেখেতলোকৰ কাৰণে মই প্ৰাৰ্থনা কৰি দিম যে আপোনালোকৰ খবৰ ভাল হৈ যাওক মোৰ খবৰ বেয়া কিয় খুদক কাৰণ আপোনালোকে মোৰ কাৰণে প্ৰে নকৰে বা প্ৰাৰ্থনাই নকৰে যে মোৰ খবৰ ভাল হওক হয় না নহয় থে ধেমালি কৰিছে মোৰ খবৰ বৰ্তমান ভালেই আপোনালোকও মই আশা কৰোঁ যে ভালেই হওক যাৰ বেয়া চলি আছে বাৰু তেখেতলোকৰ কাৰণে প্ৰাৰ্থনাটো কৰি দিম হয় নে নহয় কৃত্ৰিম পদ্ধতিৰে গৰু কেনেকৈ প্ৰেগনেন্ট কৰাব পাৰে মানে আপোনাৰ কৃত্ৰিম পদ্ধতিত লোকেল গৰু হওক যিকোনো গৰু হওক মানে আপোনাৰ অষ্ট্ৰেলিয়ান হওক জাৰ্চি হওক আপোনাৰ গিৰ হওক বা চাহিৱাল হওক বা লোকেল গৰুৱে হওক আমাৰ লোকেল গৰুত কেনেকৈ আপুনি বেলেগ বা মানে লোকেল গৰুৰ পৰা বেলেগ প্ৰজাতিৰ পুৱালি কেনেকৈ ল'বলৈ পাৰে মানে চব ব্লগটো শেষৰলৈকে চাই থাকোন তুমি কি কৈছা খোৱা পৰা তুমি উঠিলা কি খালা বিস্কুট খালা ভাত খোৱা নাই কৈ দিয়াচোন এই কেমেৰাটোত কৈ দিয়া তোমাৰ নামটো কি এবা ভালকে কোৱা এই নমস্কাৰ এটা দি দিয়া নমস্কাৰটো দিম পেলাই নামটো কোৱা না পিঠি খজুৱা দি আছো তুমি নামটো কোৱা তাৰপাছত দিম দিয়া নামটো কোৱাচোন তুমি নামটো কোৱা এই পিনে কবানে তাৰ ইমান নতংকি তাৰ নামটো কোৱাব মন পিঠি খজুৱাই আছে সি পানী খাবলৈ যাব ইমান নতংকি কৰে মানে সি ইমান সৰু বয়সত তাৰ বৰ্তমান 3 বছৰ 4 মাহ হৈছে মই বিয়া পতা ধৰি লওক আপোনাৰ 5 বছৰ পাৰ হৈ গ'ল যদি মোৰ ঘৰৰ ফেমিলিটো চাবলৈ বিচাৰে আপোনালোকে 50টা কমেণ্ট কৰিলে হ'ব 3-4টা মান কমেণ্ট কৰেহে সেইকাৰণে মানে ফেমিলিটো নেদেখাম বুলি মই আপোনালোকক 50টা কমেণ্ট কৰিব দিছোঁ বুজিছে নাই এইবিলাক যে চৈতান তোমাৰ নামটো কি কৈ দিয়া মানুহে তেতিয়া তোমাক ভাল বুলি ক'ব দিয়া ক'বানে তুমি দেখিছে তাক মই এতিয়াও কোৱাবলৈ পা নাই নিজৰ নামটো এয়াই হৈছো বাপেক সো বহুত টাইম আপোনালোকৰ কথা পাতিলোঁ সো ব্লগটো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে আহক A few moments later কাৰ্বি আংলঙে হয় ন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হয় এইটো ডালিমবাৰী বুলি জেগা এখন আছে আমাৰ ঘৰৰ মানে ওচৰৰে হয় ওচৰ মানে 5-6 কিলোমিটাৰমান হয় আমি বৰ্তমান সেই মানুহ ঘৰলৈ গৈ আছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক তেতিয়াহ'লে গম পাব যে গৰু এয়াই কেনেকৈ কৰে আমি মানুহ ঘৰলৈ গৈ আছোঁ সোমাই চিনি নাপাওঁ খালি ফোনত কথা পাতিহে আহিছিলোঁ ঐ বাবু পেলাবি নেকি ঐ পেলাবি নেকি পেলা মানে মায়ো বুলি মাতি আছে শুন দেখিছে মায়ো এইটো হয় কি এইটো লিকুইড নাইট্ৰজেনৰ কণ্টেইনাৰ ইয়াত চিমেণ্টবিলাক আছে যোনবিলাক ইনচেমিনেশ্যন কৰা হ'ব মানে কৃত্ৰিম প্ৰজনন কৰা হ'ব এই বুলবিলাকৰ সাৰবিলাকৰ চিমেণ্ট মানে বহুত চেঁচা মানে এইটো মজা লাগি যায় -1 তাৰপিছত এই চিমেণ্টটো ইয়াত দি দিছে মানে
ৰাতিপুৱা কৈছোঁ আহিছে ভাল লাগিছে বুজিছে। এনেকৈ মানে আপোনাৰ পুছ কৰে গৰুবিলাক, বহুত অত্যাচাৰ হেৰি কৰে মানে দেখিছেনে, এক জেগাত ৰখি নাথাকে। এইজনী হৈছে আপোনাৰ অষ্ট্ৰেলিয়ান গৰু। ইয়াত বৰ্তমান মানে আপোনাৰ গিৰ দি আছে। এইটো চিট হোৱাইট চিট এইটো এআই গান, এবাৰ কেচি, এবাৰ 4 চিট। মানে গাইজ এয়াই কৰি আহি গ'লোঁ আমি। বৰ্তমান বাইকত আহি আছোঁ, ই চলাই আছে, মই পিছতে বহি আছোঁ। Tomorrow. চ' কালিৰ ব্লগটো কালি শেষ কৰিব নোৱাৰিলোঁ। যোৱাকালিৰ ব্লগটো মানে যদি ভিডিঅ'টো চাই শেষৰলৈকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবটো কৰি দিব, মানে একদম লাইক নকৰিলেও কমেণ্টটো আৰু ছাবস্ক্ৰাইবটো কৰি দিলে বহুত মানে আমি মটিভেট হওঁ। চ' ছাবস্ক্ৰাইব কৰিলে মনটো ভালো লাগে যে ছাবস্ক্ৰাইবাৰ অকণমান বেছি হৈছে। চ' ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আমাৰ নিচিনা সৰু সৰু ব্লগাৰবিলাকক যদি আপোনালোকে ছাপোৰ্ট নকৰে তেতিয়াহ'লে আমি কেতিয়াও হয়তো আগবাঢ়িব নোৱাৰিমেই। কাৰণ এটা ব্লগ আপোনালোকে জানে নে নাজানে মই নাজানো, যোনে জানে মানে আপোনাৰ এটা ব্লগ যেতিয়া 10-12 মিনিটৰ ব্লগ এটা হয়, তেতিয়া আপোনাৰ ইউটিউবত আপলোড কৰিবলৈ সেই ফাইলটো মানে আপোনাৰ যোনটো এষ্টিমেট হয় আপোনাৰ সেইটো ধৰি লওক 4 GB 5 GB হৈ যায় আপোনাৰ ইউজ হয়। আপোনাৰ 5 GB ডাটাৰ দাম কিমান টকা হ'ব আপোনালোকে হিচাপ কৰি চাই ল'ব যদি সময় আছে। 1 GB ডাটাৰ দাম যদি আপোনাৰ 15 টকা হয় তেতিয়াহ'লে 5 GB ডাটাৰ দাম কিমান হ'ব হয়তো গম পাইছে আপোনালোকে। ব্লগবোৰ চাব, চেনেলটো মোৰ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে অকণমান ছাপোৰ্ট দেখাওক। চ' মই আৰু অকণমান আগুৱাই যাম, মনটো ভাল লাগিব, আৰু অকণমান মানে মটিভেট হ'ম, নতুন জেগা চাম, আপোনালোককো দেখাম। চ' আপোনালোকে চেনেলটো গ্ৰ' কৰক, অকণমান মোক গ্ৰ' কৰিবলৈ মানে অকণমান সহায় কৰক। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে মোৰ ব্লগটো চাই আছে বৰ্তমান। চ' আৰু একো ক'বলগীয়া নাই, আজি বহুত গৰম, আপোনালোকে গম পাইছে চাগে। আপোনাৰ পথাৰত বুলিয়ে নকয়, যিকোনো মানে ৰাস্তা দি হ'লেও যাবলৈ নোৱাৰা কণ্ডিশ্যন হৈ আছে, মানে ইমান বেছিয়ে গৰম। চ' আমি বৰ্তমানতো গাঁৱত বসবাস কৰি আছোঁ। গাঁৱত গছ গছনি অলপমান বেছিয়ে আছে বাৰু, তথাপিও আমাৰ ইয়াতো ইমান গৰম। তেন্তে চহৰবিলাকত চাগে কেনেকুৱা হৈ আছে অনুভৱ কৰিছোঁ মানে। কিন্তু আমাৰ ইয়াত মানে এতিয়া বৰ্তমান হৈছে আপোনাৰ মানে খেতি। এতিয়া আমাৰ গাঁওবিলাকত বৰ্তমান খেতিৰ ছিজন হৈ আছে, ধান লগাই আছে চবে। চ' আমিও ধান অলপমান লগাইছোঁ। আমাৰ আধা মাটি মানে অলপমান মাটি 2 বিঘামান মাটি আমি পেলাই দিছিলোঁ। মানে গছবিলাক ইমান মানে বেছি মানে ঘন হৈ গ'ল, সেইকাৰণে আমি আকৌ ধানৰ মাজত গৰু সোমোৱাই পেলাই আপোনালোকক দেখাই আছোঁ গৰু কেনেকৈ মানে ধানৰ মাজত সোমাই পেলাই ধানটো খুৱাই আছোঁ আমি। সেয়া চাওক, মানে ধানৰ মাজত গৰু এৰাল দি ধানৰ পাতবিলাক বৰ্তমান মানে গৰুৰ ঘাঁহৰ হিচাপত মানে ইউজ হৈ আছে। কাৰণ মানে ধানটো বহুত ঘন হৈ গ'ল, সেইকাৰণে এনেকৈ খোৱা হৈছে। আমাক এনেকৈয়ে ধানবিলাক খুৱাইছে। এইজন মানুহজনে মানে ধানৰ মাজৰ পৰা গৰু দুটা উঠাই আনি আছে এই বামলৈ, এয়ালে 1 কঠামান মাটি মানে দেউতাই আজি পাৰতিলাখনত দি হাল মাৰি পেলাই বোকা দিছিলে। তাৰ বাবে অলপমান 5-6 আশীমান কঠীয়া তুলিলোঁ, দেউতা আৰু মই 2জন মিলি পেলাই। মানে পথাৰত যাওঁতে ইমানেই গৰম লাগিছে আপোনালোকক বুজাব নোৱাৰিম যে পানী মানে পথাৰত থকা পানীখিনিত যেতিয়া ভৰিটো দিছোঁ এনেকুৱা লাগিছে যেন আপোনাৰ উতলি থকা পানীত গৈ পেলাই মই হাত মানে ভৰিখন সোমোৱাই দিছোঁ, তেনেকুৱা ফিল হৈ গৈছে। তেনেকৈয়ে 5-6 আশীমান কঠীয়া তুলি থৈ আহিছোঁ। বৰ্তমান মানে গৰমটো বহুত বেছি, আজি ৰুবও পাৰে ঠিক নাই। যদি বেলি যোৱাৰ পিছত অকণমান ঠাণ্ডা পৰে তেতিয়াহ'লে তাই ৰুবগৈ পাৰে। চ' ব্লগটো আৰু বেছিকৈ দীঘল নকৰোঁ, গৰম বহুত, একদম চোলা তোলা খুলি মানে মুদঙে বহি আছোঁ, গেঞ্জিও পিন্ধি থাকিব মন যোৱা নাই, এনেকৈ আছোঁ। চ' ব্লগটো যদি চাই ভাল পাইছে, আকৌ এবাৰ কৈছোঁ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এই 3টা বস্তু যদি আপোনালোকে কৰি দিয়ে মই বহুত মটিভেট হ'ম। চ' থেংক ইউ, বাই বাই।